কাইলৈ উত্তৰ গুৱাহাটীত বিশাল জগন্নাথ ৰথযাত্ৰা মহোৎসৱ হৰে কৃষ্ণ মুভমেণ্টৰ উদ্যোগত অনুষ্ঠিত হ'ব ৰথযাত্ৰা। শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত সামৰণি পৰিব ৰথযাত্ৰা। হৰে কৃষ্ণ মুভমেণ্টৰ উদ্যোগত বৃহস্পতিবাৰে উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰৰ পৰা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰলৈ প্ৰায় 8 কিলোমিটাৰ জোৰা শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱৰ আয়োজন কৰা হৈছে। দিনৰ 3 বজাৰ পৰা আয়োজন কৰা এই ধৰ্মীয় ৰথযাত্ৰাত বহু বিশিষ্ট ব্যক্তিৰ লগতে কেইবা শতাধিক ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰিব। चीफ मिनिस्टर को दिया है, गवर्नर साहब को भी दिया है। तो जैसे समय अनुकूल होगा सभी लोग आएंगे। और इधर IIT डायरेक्टर से भी बात हुआ है और गुवाहाटी यूनिवर्सिटी का वाइस चांसलर है, एम्स का डायरेक्टर है और NLU का वाइस चांसलर है। इन सबको भी इन्विटेशन दिया है, सभी आएंगे बोला है। तो वी विल लुक फॉरवर्ड फॉर देयर विजिट्स एंड देन का प्लानिंग था। पहले हम लोग नया ब्रिज बनाया है, ब्रिज इनॉग्रेशन करने के पहले हम लोग जाके कीर्तन किए उधर में। हमारा भक्त लोग को बहुत अच्छा लगा। हम लोग हमेशा कभी हमारा क्या था विचार, कभी सिटी में करे कभी गांव में करे, 1 साल सिटी में 1 साल गांव में, ऐसे करने का हमारा विचार था। तो फिर इस बार हमने देखा ब्रिज बनाया तो फिर नया ब्रिज में जाके लचित घाट में करने को प्रयास कर रहा था। तो ट्रैफिक ज़्यादा हो जाएंगे, पब्लिक को थोड़ा दिक्कत हो जाएंगे बोल के सारा रिपोर्ट्स मिला, इसलिए हमने हमारा प्रोग्राम चेंज कर दिया। हमने नॉर्थ गुवाहाटी में करेंगे बोल के। तो इधर में भी डिस्ट्रिक्ट एडमिनिस्ट्रेशन है और पुलिस डिपार्टमेंट, ट्रैफिक सबको भी मैसेज दिया है। उन सबका कंसर्न लेके उन सबको मैसेज देके हम लोग ये प्रोग्राम कर रहे हैं। এই ৰথযাত্ৰাৰ কাৰ্যসূচী যাতে সুকলমে সম্পন্ন হয় তাৰ বাবে কামৰূপ জিলা প্ৰশাসন, কামৰূপ আৰক্ষী প্ৰশাসনৰ লগতে হৰে কৃষ্ণ মুভমেণ্টৰ অগণন শিষ্য সাজু কৰা হৈছে। উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰৰ সভাগৃহত আয়োজন কৰা এক সংবাদমেলত মন্দিৰৰ উপসভাপতি বিজয় পণ্ডিত দাস আৰু মন্দিৰৰ নিষ্ঠাৱান সেৱক সৰ্বসাক্ষী দাসে কয় যে শ্ৰী জগন্নাথ ৰথযাত্ৰা হৈছে ঈশ্বৰৰ অসীম কৃপা, সাৰ্বজনীন ভাতৃত্ববোধৰ আৰু আধ্যাত্মিক আনন্দৰ এক মহোৎসৱ। আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ অসমবাসী ৰাইজক আপোনালোকৰ তৰফৰ পৰা শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাৰ হাৰ্দিক শুভকামনা আমি জনাইছোঁ। প্ৰতি বছৰে আমি হৰে কৃষ্ণ মন্দিৰৰ তৰফৰ পৰা শ্ৰী শ্ৰী জগন্নাথ বলদেৱ সুভদ্ৰামাই সুদৰ্শন ভগৱানৰ ৰথযাত্ৰা ওলোৱা হয়। এই যাত্ৰা এইবেলিও আমাৰ হৰে কৃষ্ণ মন্দিৰৰ পৰা আৰম্ভ হ'ব আৰু ঠিক আবেলি 4 বজাৰ পৰা এই যাত্ৰা আৰম্ভ হ'ব আৰু এই যাত্ৰা আপোনাৰ নৰ্থ গুৱাহাটী দৌল গোবিন্দ মন্দিৰত শেষ হ'ব। আৰু এই যাত্ৰাৰ মুহূৰ্তত সকলো ভক্তগণ ৰাইজক ভগৱান জগন্নাথ মহাপ্ৰভুৰ কৃপা লাভ কৰিব, কাৰণ শাস্ত্ৰত উল্লেখ আছে ৰথেচ বামনম দৃষ্টবা পুনৰ্জন্ম ন বিদ্যতে। যদি কোনোৱে ভগৱান জগন্নাথ মহাপ্ৰভুক ৰথত গতিমান অৱস্থাত যদি দৰ্শন কৰে তেতিয়াহ'লে তেওঁ এই পৃথিৱীৰ পৰা তেওঁ সম্পূৰ্ণ মুক্ত হৈ বৈকুণ্ঠলৈ গতি কৰিব পাৰে। গুৱাহাটী হৰে কৃষ্ণ মুভমেণ্টে এইবেলি 14 সংখ্যক জগন্নাথ ৰথযাত্ৰা আৰম্ভৰ পূৰ্ণভাৱে উত্তৰ গুৱাহাটীত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে। ৰথযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে মন্দিৰ প্ৰাংগণত ভগৱান শ্ৰী জগন্নাথ, শ্ৰী বলভদ্ৰ আৰু দেৱী সুভদ্ৰৰ বৈদিক পৰম্পৰা অনুসৰি পূজা অৰ্চনা আৰু আৰতি সম্পন্ন কৰা হ'ব। ৰথযাত্ৰাৰ কাৰ্যসূচীত সকলো ধৰ্মপ্ৰাণ লোকৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।